আজ আমার পরম সৌভাগ্য, আজ আমার পরম সৌভাগ্য, কারণ একটি জগতের প্রতি লক্ষ্মণ নারায়ণ এত প্রভুর এই বিশ্বব্রহ্মাণ্ড এই পরম করুণাময় জগৎ চরণ উভয়ের চরণ এই দিনহীন নারদৰ শত সহস্র কোটি প্ৰণাম প্ৰভু, শত সহস্র প্ৰণাম প্ৰভু। বৈকুণ্ঠ ৰাগমনৰ কিবা উদ্দেশ্য হল আৰু শুব জগতৰ প্ৰতি জনাৰ্দনকো আজি মই ক'ব লাগে বৈকুণ্ঠলৈ আগমনৰ উদ্দেশ্য সেই জনাৰ্দন হল উদ্দেশ্য থেকে মহা হয় আপোনালোকে দুয়োৰে কিখন পূৰ্ণ নাটকৰ সেই মহিলা কিন্তু ব্যক্ত কৰা মনৰ চালনা গাড়ী কিন্তু চালনাত পাৰিব এই কথা মই আগেই জানিব লাগিছিল। কিন্তু জনাৰ্দন এই সৃষ্টি আমি অন্ত ধৰিব পৰা শক্তিবোৰ একেবাৰেই অধা, তথাপি কিন্তু জানিব পাৰিছোঁ আপোনাৰ এই পাৰিক্ৰম চৰকাৰৰ বিজয়ে এই বৈষ্ণৱীখন ত্যাগ কৰি সকলো বৈষ্ণৱ অভিমুখে কৰিছে কিন্তু জানিব পাৰে ইয়াৰ কাৰণ এইবাৰ জগত বাসে আমার এক নব প্রভু বড়া বিরুদ্ধে বেকুমতি উদ্ধার নরসিংহরূপে বিদারী সিয়া প্রভু দেখিব চকুতে আমার ষষ্ঠ বছর নারায়ণ আপোনাৰ দিনা সদায় ভগৱান লৈ যাব এই বিলম্বী কাৰণ কাৰণ অনন্তৰ অসীম মহিমাময় দীনবন্ধুৰ বিষয় তোমাৰ কিছু বিচিত্ৰ লীলা পাৰ্বতী আপোনাৰ কাৰ্য নিৰ্বাহ কৰি কেনেকৈ এই সকলো প্ৰথমখন কল্যাণৰ অপেক্ষা এই গুৰুত্ব কাৰ্য সাধিবৰ বাবে নিজকে প্ৰস্তুত